এতিয়া আপোনালোকক দেখুৱাম যে এই পাইপডালত যি অইলৰ হিটবিলাক আহে হিটবিলাকৰ পৰাই পেজত সেই মেটকেইখন বনোৱা হয় আৰু কেনেকৈ এই হিটটো ক'ৰ পৰা আহে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, যাৰ নাম হৈছে ব্ৰইলাৰ। আপোনালোকে খোৱা ব্ৰইলাৰ বুলি নাভাবিব, নামটোৱে হৈছে ব্ৰইলাৰ। মই এতিয়া ব্ৰইলাৰ মেচিনৰ ওচৰলৈ গৈ আছোঁ আৰু পেজত কাম কৰিবলৈ কেনেকুৱা আৰু থাকি কেনেকুৱা লাগে এনেকুৱা কোম্পানীত সকলোৱে যাতে এই ভিডিঅ'টো চাই কমেণ্ট কৰিব। মলখনৰ পৰা এইটো ছিষ্টেমত ডিজাইনিং মেট বনোৱা হয়, চাওক। ভিতৰলৈ নোযোৱাৰ আগত আপোনালোকক দেখুৱাব লৈছোঁ ডিজাইনিং মল কেইখনমান। আপোনালোকে চাওক, এয়া দেখা পাইছে বহুত ডিজাইনিং আছে। ইয়াৰ দেখা পাইছে এইখনৰ ডিজাইনিংটো বেলেগ আৰু ইয়াৰ ডিজাইনিংটো বেলেগ, ইয়াৰ ডিজাইনিংটো বেলেগ, চব বেলেগ বেলেগ কাৰেণ্টৰ দ্বাৰাই খৰিবিলাক জ্বলোৱা হয়। এয়া দেখা পাইছে পুৰা হিট, এতিয়া 400 ওপৰত উঠি আছে। এখন গুড মৰ্ণিং অসমবাসী ৰাইজ, আৰু এতিয়া বাজিছে 9:30 আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই থকা কোম্পানীটোৰ লাষ্ট ভিডিঅ'। আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে যে, আৰু মোৰ পিছপিনে যিবিলাক মেট দেখা পাইছে এই মেটবিলাক কেনেকৈ বনে আৰু কি ধৰণে বনে, কেনেকুৱা ডিজাইনিঙত বনে, গোটেইবোৰ দেখুৱাবলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, বহুত বেছি মই ভাল পাম। আৰু যোৱাকালি ব্লগটোত ইমানখিনি মৰম দিলে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সদায় এনেকৈ মৰম কৰি যাব। আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা প্ৰেছত কেনেকৈ, প্ৰেছ বুলি কয় মেচিনটো, যাক কয়, যি মেচিনটোৰ নাম হৈছে প্ৰেছ। আৰু সেই প্ৰেছত কেনেকৈ এই মোৰ পিছপিনে থকা মানে মেটবিলাক কেনেকৈ বনায় গোটেইখিনি দেখুৱাবলৈ গৈ আছোঁ। সকলো ভেলিটো একদম চকুত পৰিছে, উপায় নাই। আৰু আপোনালোকে দেখা পাইছে মোৰ পিছপিনে যি এই থাককৈ মেটবিলাক আছে, এই মেটবিলাক ডিজাইনিংবোৰ প্ৰথমতে আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এই ডিজাইনিংবোৰ কেনেকৈ বনায়, কেনেকৈ বনে, চব দেখাবলৈ গৈ আছোঁ। আৰু আপোনালোকে দেখা পাইছে এখন লোহাৰৰ ছেট আছে আৰু এইখনৰ নাম হৈছে মল, ইয়াক কোৱা হয় মল। আৰু এই যে গুটি গুটিবিলাক দেখা পাইছে এইবিলাক হৈছে ডিজাইনিং, যি এই মেটবিলাক আছে এই মেটবিলাকে বনে, ডিজাইনিং হয়। আৰু এই মলখনৰ প্ৰায় ওজনটো হ'ব প্ৰায় 5 কুইণ্টেলতকৈ ওপৰত হ'ব। যদি আপোনালোকে এই লোহাৰৰ মলখন চাই আছে তেনেহ'লে মেটখন নেচালেও হ'ব। যি কি নহওক মই মেটখন দেখাবলৈ লৈছোঁ, যিহেতু মলখন চালে মেটখন নেচালেও হ'ব। মানে এটা ছিষ্টেম কিন্তু অলপ বেলেগ হয়। মই এতিয়া অকণমান আগত গৈ দেখুৱাই দিছোঁ। লোহাৰৰ মলখনৰ পৰা এইটো ছিষ্টেমত ডিজাইনিং মেট বনোৱা হয়, চাওক ধুনীয়াকৈ দেখুৱাই দিছোঁ। লোহাৰৰ যি মলখন গুটি গুটি ফুট দেখা পাইছিলে, এইখনো ঠিক তেনেধৰণে এনেকৈ ফুট হৈ ডাইৰেক্ট ৰবৰৰ ছিষ্টেমত বনি আছে। আৰু এতিয়া গৈ আছোঁ এই মেটবিলাক কেনেকৈ বনে আৰু কি ধৰণে বনে এতিয়া দেখুৱাবলৈ গৈ আছোঁ। যোৱা কালি পৰহি দুটা ব্লগ যদি কোনোবাই চাইছে গমেই পাইছে যে যেতিয়া মই সেই কাটিং মিক্সখন দুখন মই উঠাই পিনে দেখুৱাইছিলোঁ সেই ঠেলাখনত, আৰু ঠেলাখনে আনে এই ভিতৰলৈ পেজৰ মেচিনটো কিনাৰলৈ আনিব। আৰু সেয়াত দুজন মানুহে বা 4জন মানুহে এইবিলাক বনাই থাকে। এতিয়া বলক ভিতৰলৈকে গৈ আছোঁ। ভিতৰলৈ নোযোৱাৰ আগত আপোনালোকক দেখুৱাব লৈছোঁ ডিজাইনিং মল কেইখনমান। আপোনালোকে চাওক, এয়া দেখা পাইছে বহুত ডিজাইনিং আছে। ইয়াৰ দেখা পাইছে এইখনৰ ডিজাইনিংটো বেলেগ আৰু ইয়াৰ ডিজাইনিংটো বেলেগ, ইয়াৰ ডিজাইনিংটো বেলেগ, চব বেলেগ বেলেগ। এনেকৈ প্ৰায় 10-20খনমান মল আনি থোৱা হৈছে। এইবিলাক চব ডিজাইনিং হয়, এইবিলাকৰ পৰাই ডিজাইনিং কৰি সেইবিলাক পেজত বনি আছে। আৰু এইটোৱে হৈছে প্ৰেছ, আপোনালোকে চাওক। আৰু ইয়াৰ নাম হৈছে প্ৰেছ, আপোনালোকে গমেই পাইছে। আৰু যোনে যোনে মেট কোম্পানীত কাম কৰিছে তেখেতসকলে গমেই পাইছে যে পেজত কাম কৰিবলৈ কেনেকুৱা আৰু থাকি কেনেকুৱা লাগে এনেকুৱা কোম্পানীত। সকলোৱে যাতে এই ভিডিঅ'টো চাই কমেণ্ট কৰিব, মই তেতিয়া বহুত বেছি মোৰ ভাল লাগিব। আৰু ইয়াতে লাগি থাকে সেই মলকেইখন, আৰু এনেকৈ প্ৰেছাৰ দি পিনে চব বনোৱা হয় মেটবিলাক। আপোনালোকক মই দেখুৱাই গৈয়ে থাকিম, শেষলৈকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। যোনে চাই আছে প্লিজ শেষলৈকে চাওক। আৰু ইয়াত দেখা পাইছে পাইপবিলাকত যে এই হিটবিলাক আহে আৰু হিটৰ পৰাই সেই মেটকেইখন বনে। আৰু ইয়াত কাম লাগি আছে পেজত আৰু মেট বনি আছে, আপোনালোকক দেখুৱাম মই এতিয়া। আৰু চাওক সেই পিষ্টনবিলাক দেখা পাইছে কেনেধৰণে ইমান ডাঙৰ ডাঙৰ এটা দেখা পাইছে। এইবিলাকে চব প্ৰেছাৰ দিয়ে আৰু যি এই প্ৰেছটো বহাইছে আৰু বহুত দৰকৈ গাঁত খান্দি বহোৱা হৈছে। মই ভিডিঅ'ত সোমাই চাইছোঁ, কিন্তু আপোনালোকক তেতিয়া মই ভিডিঅ' কৰিবলৈ নহ'ল। নেক্সট আহিলে আকৌ ভিডিঅ' কৰি দেখুৱাম।
এইখিনিতে কাৰেণ্টটো গুচি গ'ল, উপায় নাই। কিন্তু এতিয়া আপোনালোকক কৈ দিছোঁ যে সেয়া যদি এখন মেট বনাবলৈ হয় এই পেজত আৰু এনেকৈ সৰু সৰু পিচ লাগিব, প্ৰায় 8 পিচ লাগিব, তেতিয়াহে সেনেকুৱা এখন ডাঙৰ মেট বনিব। এতিয়া ভৰাই থোৱা আছে, মই এতিয়া এইটো বা বনাই আছে, মই এতিয়া খুলি দেখুৱাব বাৰু আহিছে। আৰু এইবিলাক চব হিটৰ পৰা বনি আছে, জুই হিটৰ পৰা বনি আছে। মই এইপিনে ব্ৰইলাৰ মেচিনৰ ঘৰ আছে, মই জুম কৰি দেখুৱাইছোঁ। দেখা পালে আপোনালোকে, মই গৈ আছোঁ বাৰু ইটোৰ পৰাই আপোনালোকক দেখুৱাম। কিন্তু এইখিনিতে কাৰেণ্টটো গুচি গ'ল, সেইকাৰণে মই ভইচ কৰি আছোঁ বেক চাইডৰ পৰা। আৰু এইটো আপ ডাউন, এয়াৰবিলাক আপ ডাউন কৰিবলৈ হ'লে এনেকৈ এইবিলাক বৰ্ড আছে, ইয়াত দেখাই আছে অন অফ, গোটেইবিলাক আছে, ষ্টপ আছে। কেনেবাকৈ কিবা এটা হ'লে ঘপককৈ ৰখাই দিলে এইটো ষ্টপ আছে। আৰু বহুত আছে এইবিলাক হিট। এতিয়া 400 ওপৰত উঠি আছে। এখন মেট বনিবলৈ ইয়াত টাইম দিয়া আছে, টাইমটো মই দেখুৱাই দিছোঁ। ইয়াত টাইম দিয়া আছে, ইয়াত নিজে ওলাব। ইয়াতে টাইম আছে, ইয়াত প্ৰায় 13 মিনিট টাইম দিছে। এতিয়া ওলোৱা নাই বাৰু, ইয়াত মানে টাইমটো একেবাৰে এতিয়া নেদেখুৱাব চাগে, একদম লাষ্টত দেখুৱাব। মানে 13 মিনিট যেতিয়া হ'ব, টিং 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 মাত দিব, তেতিয়া পেজটো নিজে তললৈ নামি আহিব। এতিয়া আপোনালোকে চাওক কেনেধৰণে মেট বনোৱা হয়। এতিয়া এই পেজতে দেখা পাই আছে, চাওক কি ধৰণে দুজন মানুহে কেনেকৈ লাগি থাকে আৰু কি ধৰণে বনায়। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া দেখা পাইছে এডাল লোহাৰৰ পাইপ ভৰোৱা হৈছে তাৰ মেটখনৰ তলত, আৰু এনেকৈ টানি দিব। টানি দিয়াৰ পিছত যাতে আঠা নহয়, লাগি নধৰে, ফাটি নাযায়, সেইকাৰণে এই পাইপডাল ভৰাই পিনে এনেকৈ টনা হয়। আৰু এনেকৈ দুজন মানুহে ধৰি তলত টেবুল এখন আছে, টেবুলখনত পেলাই দিব। পেলাই দিয়াৰ পিছত এনেকৈ থোৱাৰ পিছত কাটিং কৰিব। পিছত ধুনীয়া ধুনীয়াকৈ ছাইডটো হেড কাটিং কৰি তাৰপিছত জাপি থ'ব। এইবিলাক চাওক কেনেকৈ বনিছে, পূৰা গৰম হৈ আছে, চুব নোৱাৰা গৰম হৈছে। মই যদি খালী হাতে চুই দিওঁ পূৰা পুৰিব। এয়া চাওক, আকৌ এনেকৈ 4খন এনেকৈ আকৌ সৰু সৰু ৰবৰৰ কাটিং পিচ দি এতিয়া আকৌ এনেকৈ বনাব। আৰু এই বনাওঁতে প্ৰায় আকৌ 10 মিনিট 13 মিনিট এনেকৈ টাইম দিব। টাইমত বনি যাব। মই ওচৰত গৈ দেখুৱাইছোঁ, চাওক কি ধৰণে এনেকৈ পূৰা ফিটিং কৰি সমান কৰি বহাবলগীয়া হয় পিচকেইটাহেঁত। তাৰপিছত প্ৰেছাৰ দিব অলপ পাছতে। এনেকৈ এটা ছাইডত 2 পিচ, এটা ছাইডত 2 পিচ। আৰু এটা পেজত প্ৰায় এনেকুৱাকৈ দুখন বনাব পাৰে। আৰু সেই 2খন বনালে এলোট হয়, আৰু এলোটত প্ৰায় পইচা দিয়ে প্ৰায় 25 টকামান। এনেকৈ ডেইলি প্ৰায় যিমানে নবনাওক লাগে, যদি আপোনালোকে কোনোবা আহি কাম কৰিবলৈ আহিব পাৰে, তেতিয়াহ'লে এনেকৈ যদি ডেইলি 50 লোড বা 30 লোড যদি বনাবলৈ হয়, প্ৰায় 600 টকা 700 টকা হাজিৰা বহি থাকে। আৰু যদি আপুনি 50 লোড 60 লোড যদি বনাব পাৰে, মেট বনাব পাৰে, তেতিয়াতো 1000 টকাৰ ওপৰত ডেইলি থাকে। আৰু মাহেকত এনেকৈ 20, 30, 25 হাজাৰ টকা ইয়াতে ইনকম কৰিব পৰা যায়। আৰু গৰমটো বহুত বেছি, এদিনীয়াকৈ আহিলে পটককৈ নোৱাৰিব। দেখা পাইছে পূৰা ধোঁৱা ওলাই গৈছে। আৰু এতিয়া পেজটো প্ৰেছাৰ দি দিছে, চাওক প্ৰেছাৰ দি দিছে, পূৰা প্ৰেছাৰ দি দিছে এইবিলাক চব। আৰু কাৰেণ্টটো বহুত লাগে আচলতে, এইবিলাক কোনো জেনেৰেটাৰ মেচিনত নচলিব। কাৰেণ্ট নহ'লে এইবিলাক মেচিন নচলে আচলতে। চাওক পূৰা গৰম হৈ আছে। আৰু এতিয়া ইয়াতে কাটিং কৰি গোটেইখিনি ছাইডবিলাক কাটিং কৰি জাপি থ'ব। এতিয়া আপোনালোকক দেখুৱাম যে এই পাইপডালত যি অইলৰ হিটবিলাক আহে, হিটবিলাকৰ পৰাই পেজত সেই মেটকেইখন বনোৱা হয়। আৰু কেনেকৈ এই হিটটো ক'ৰ পৰা আহে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, যাৰ নাম হৈছে ব্ৰইলাৰ। আপোনালোকে খোৱা ব্ৰইলাৰ বুলি নাভাবিব, নামটোৱে হৈছে ব্ৰইলাৰ। মই এতিয়া ব্ৰইলাৰ মেচিনৰ ওচৰলৈ গৈ আছোঁ। আৰু এইবিলাক দেখা পাইছে গোটেই খৰিবিলাক, আৰু এনেকৈ ডেইলি বহুত খৰি পুৰি থাকে। আৰু এইবিলাক চব কাৰেণ্টৰ দ্বাৰাই খৰিবিলাক জ্বলোৱা হয়। এয়া দেখা পাইছে পূৰা গৰম হয়, ওচৰলৈ মুখখন দিব নোৱাৰিবা। মই ভিডিঅ'টো দূৰৰ পৰা কৰি আছোঁ, কিন্তু বহুত গৰম হয় আৰু কষ্টটো বহুত। আৰু এনেকৈ এজন ব্ৰইলাৰমেন বুলি কয়, য'ত নেকি ব্ৰইলাৰ জ্বলাই থাকিব, খৰি ভৰাই থাকিব, সেইজনক কয় ব্ৰইলাৰমেন। আৰু ব্ৰইলাৰমেনটো মই অলপ দেখুৱাই দিছোঁ, আপোনালোকে চাওক। দেখা পাইছে কি ধৰণে ডাঙৰ ডাঙৰ খৰি ভৰোৱা হৈছে। আৰু এইবিলাক চব কাৰেণ্টৰ হিটৰ পৰা জ্বলাই আছে। ওপৰলৈ এয়াৰ আছে, এয়াৰে ধোঁৱাটো ওলাই যায়। আৰু এতিয়া মুখনিখন মানে মাৰি দিলে, আৰু ব্ৰইলাৰটোৰ ঢাকনাখন মাৰি দিলে। এতিয়া পূৰা ওপৰত মানে হিটবিলাক গুচি যাব যিবিলাক। আৰু এই হিটবিলাক কৰিবৰ কাৰণে অইলৰ ওপৰত টেংকি আছে, আৰু এইপিনে হাৱা ওলাই আছে। ওপৰ পিনে টেংকি আছে, টেংকিৰ ওপৰত গৰম হ'ব। আৰু এনেকৈ গৰম হৈ মেলি চব পেজলৈ গুচি যাব। অহা যোৱা কৰি থাকে অইলবিলাক। আৰু এই ডাঙৰ দামটোতে অইল আছে। আৰু এনেকৈ কাৰেণ্টটো গুচি গ'লে জেনেৰেটাৰ আছে, এই ব্ৰইলাৰটোৰ কাৰণে জেনেৰেটাৰ দৰকাৰ হয়, নহ'লে হিটটো ঠাণ্ডা হৈ যায় লগালগ।
আৰু এটা পেজত প্ৰায় হিট লাগে 200তকৈ ওপৰত আৰু সেয়া দেখা পাইছে অইলৰ টেংকি তাত আছে ওপৰত। ভিডিঅ'টো কিমান কি কৰিলোঁ নাজানো, যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। যিমানখিনি পাৰিছোঁ নতুনকৈ ইউটিউবত আহিছোঁ, সকলোৱে যাতে ছাপোৰ্ট কৰিব। আৰু এয়া দেখা পাইছে এডাল পাইপ হয় আৰু এই পাইপডালে ডাইৰেক্ট পেজলৈ গুচি গৈছে, গৰম হয় আৰু অইলখিনি পেজলৈ গুচি যায়। আৰু এনেকৈ আজি ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ। আৰু এইবিলাক চাওক, এনেকৈ সদায় ডেইলি হাজাৰ হাজাৰ মেট বনি থাকে। বহুত গৰম উঠি গ'ল আৰু এয়াই আছিল মেট কোম্পানী ব্লগ। আপোনালোকে চালে প্ৰায় মই কোম্পানীটোত 5টামান ব্লগ বনাই দিলোঁ আৰু বহুতে চাইছে আৰু ভাল লাগিছে চোৱাৰ কাৰণে। আৰু সদায় এনেকৈ মৰম ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল। আৰু খ্ৰীষ্টমাছ আহি আছে 25 ডিচেম্বৰ তাৰিখে, ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম। আৰু যি মেট কোম্পানীত আছোঁ সদায় কাম কৰি থাকিম এনেকৈ, আৰু 10 মাহ আছোঁ। ছেপ্টেম্বৰ মাহত ঘৰলৈ গৈ আছোঁ, কন্যাকুমাৰী টু গুৱাহাটী ধুনীয়াকৈ যাম, এটা ৰাইড কৰিম আৰু বিভিন্ন ধৰণৰ ভিডিঅ' পাব। আপোনালোকে চাই থাকিব, সদায় সহযোগ কৰিব, আশীৰ্বাদ কৰিব। জয় অসম, সকলোৱে ভালে থাকক, ময়ো ভালে আছোঁ। নেক্সট ব্লগ আহি আছে, বাই বাই।